নমস্কাৰ, মই দীপাংকী। মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা ব্লাউজৰে আমি কেইবাজোৰো কাপোৰ কেনেকৈ পৰিধান কৰিব পাৰোঁ। মই যিটো ব্লাউজ লৈছোঁ ভায়লেট কালাৰৰ ব্লাউজ হয় আৰু এই ডাৰ্ক ভায়লেট কালাৰ, এই ভায়লেট কালাৰৰ ব্লাউজটোৰ লগত মই 4যোৰ কাপোৰ কেনেকৈ মিলাই পিন্ধিছোঁ আপোনালোকে চাব। আৰু আপোনালোকেও এনেকৈ এটা ব্লাউজৰে যদি মানে ধৰক কাপোৰযোৰ বেলেগৰ হয় বা মাৰ কাপোৰ আপোনালোকে পিন্ধে নে নিপিন্ধে, মই কিন্তু পিন্ধোঁ। মাৰ কাপোৰবোৰ মই লৈ যাওঁ আৰু মাহঁতে যিহেতু লাইট কালাৰৰ কাপোৰ পিন্ধে, কিন্তু খুব ভাল লাগে, ডিজাইনবোৰ ভাল লাগে। সেইবোৰ মানে কাপোৰৰ মানে লাইট কাপোৰবোৰৰ লগত কেনেকৈ আপোনালোকে এটা ব্লাউজ, চিম্পল ব্লাউজ, ডাৰ্ক ব্লাউজ বা আপোনালোকে ডিজাইন থকাই ডাৰ্ক ব্লাউজ পৰিধান কৰি কেনেকৈ মানে কাপোৰযোৰক এটা মানে ইউনিক লুক দিব পাৰে সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো চাই লওঁ। পার হই গোলা তুমি উখাহু যাই রই কিনু আদর বুকুতে জাগে ভাবি তোমাক নিজর, ভাবি তোমাক নিজর। তুমি দালে